নমস্কাৰ বন্ধুসকল, পুখুৰীৰ পৰা মাছ ধৰা মাছ পালনেই হ'ব পাৰে লাখ লাখ টকা উপাৰ্জনৰ সফল পথ। পুখুৰীৰ পৰা জাল টানি মাছ ধৰা দৃশ্য কেৱল আনন্দৰেই নহয়, ই এজন সফল মীন পালকৰ কষ্ট, ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল। যদি বিজ্ঞানসন্মতভাৱে মাছ পালন কৰা যায়, তেন্তে আজিৰ দিনত মীন পালন কৃষিভিত্তিক আটাইতকৈ লাভজনক ব্যৱসায়সমূহৰ ভিতৰত অন্যতম। অসমৰ হাজাৰ হাজাৰ যুৱকে মাছ পালন কৰি বছৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। কিয় মাছ পালন লাভজনক আপুনি জানেনে? মাছৰ বজাৰত বছৰজুৰি চাহিদা থাকে, কম সময়তে ভাল লাভ পোৱা যায়। সঠিক ব্যৱস্থাপনাৰে উৎপাদন বহুগুণ বৃদ্ধি কৰিব পাৰে। একেটা পুখুৰীতে বিভিন্ন প্ৰজাতিৰ মাছ একেলগে পালন কৰিব পাৰি, যেনে ৰহু, বাহু আৰু অন্যান্য মাছৰ বিষয়ে জানক। ৰৌ ভাৰতৰ অন্যতম জনপ্ৰিয় মাছ। ই দ্ৰুত বৃদ্ধি পায়, বজাৰত অধিক চাহিদা বেছি আৰু দামো ভাল পোৱা যায়। পুখুৰীত সহজে পালন কৰিব পাৰি। বাহু বা কাটলা মাছ। বাহু মাছৰ বৃদ্ধি অত্যন্ত দ্ৰুত। সঠিক খাদ্য আৰু যত্ন পালে কম সময়তে ডাঙৰ হয়। বাণিজ্যিক মাছ পালনৰ বাবে ই অতি উপযোগী। মিৰ্কা মাছ পুখুৰীৰ তলৰ অংশত খাদ্য গ্ৰহণ কৰে। ৰৌ আৰু বাহুৰ সৈতে একেলগে পালন কৰিলে উৎপাদন বৃদ্ধি পায়। আৰু আপুনি চিতল মাছো পুহিব পাৰে। চিতল মাছৰ বজাৰ মূল্য অধিক। উন্নত মানৰ পোনা ব্যৱহাৰ কৰিলে লাভজনক উৎপাদন সম্ভৱ। তাৰ মাজত আহিছে গুলছা, শিঙৰা মাছ, সোৱাদযুক্ত আৰু উচ্চ মূল্যৰ মাছ। বাণিজ্যিকভাৱে পালন কৰিলে যথেষ্ট লাভ কৰিব পাৰি। তাৰপাছত আছে পাবদা, মাগুৰ, কাৱৈ মাছ, পাংগাছ, তেলেপিয়া আদি মাছো সঠিক পদ্ধতিৰে পালন কৰিলে ভাল আয়ৰ উৎস হ'ব পাৰে। লাখ লাখ টকা উপাৰ্জনৰ কিছুমান গুৰুত্বপূৰ্ণ উপায় মই কৈ আছোঁ আপোনালোকক। উন্নত মানৰ আৰু ৰোগমুক্ত মাছৰ পোনা ব্যৱহাৰ কৰক। পুখুৰীৰ পানীৰ গুণগত মান নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগিব। সুষম খাদ্য সময়মতে প্ৰদান কৰিব লাগিব। ৰোগ প্ৰতিৰোধ আৰু নিয়মীয়া পৰ্যবেক্ষণ কৰিব লাগিব। বজাৰৰ চাহিদা অনুসৰি মাছ বিক্ৰী কৰিব লাগিব। মাছ পালন কেৱল এটা পেছা নহয়, ই হৈছে আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী মাধ্যম। সঠিক পৰিকল্পনা, উন্নত মানৰ পোনা, বিজ্ঞানসন্মত ব্যৱস্থাপনা আৰু নিয়মীয়া যত্নৰ জৰিয়তে আপুনি মাছ পালন কৰি বছৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। আপোনাৰ পুখুৰী যদি আছে, তেন্তে আজিয়ে আৰম্ভ কৰক মাছ পালন। সঠিক পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাই আপোনাৰ সফলতাৰ চাবিকাঠি। পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।